মিউজিয়াম তো কেইদিনমান ধৰি চৰ্চিত বস্তুটো হৈছে মিউজিয়াম। এই মিউজিয়াম কি আচলতে আপোনালোকেও নিশ্চয় দেখিছে মিউজিয়ামটো। আচলতে মিউজিয়ামটো দেখি মোৰ অলপ হাঁহি লৈছোঁ, মই বেয়া নাপাব। মিউজিয়ামটো দেখি মোৰ হাঁহি উঠিছে, তাতকৈ বেছি দুখো লাগিছে মোৰ। দুখ কিয় লাগিছে? মিউজিয়ামটোৰ অৱস্থা দেখি। আচলতে আমি মিউজিয়াম বুলি ক'লে ধাৰণা কি কৰোঁ? এটা ধুনীয়া ঘৰ, এটা ডাঙৰ ঘৰ, এটা সুকীয়া ঘৰ, যিটো আমাৰ থকা ঘৰতকৈ অলপ পৃথক। কিন্তু সেই মিউজিয়ামটো দেখাৰ পৰা আপোনাৰ মিউজিয়ামৰ ধাৰণাটো সলনি হৈ যাব। মিউজিয়াম মানে কি আচলতে হ'ল কি? যোৱাকালি নিউজত দেখি মই আচলতে হতভম্ব। কি দেখিছোঁ মই এইটো? ইমান দিনে মিউজিয়ামৰ হাল্লা হৈছিল, সকলোৰে মাজত এটা আলোচনা বিলোচনা হৈছিল, সমালোচনা চলি আছিল, আলোচনা চলি আছিল। মিয়াসকলক ক'লে মিউজিয়াম আৰু অন্য কিছুমানক নালাগে মিউজিয়াম। এতিয়া কথাটো হ'ল মিউজিয়ামৰ প্ৰয়োজনীয়তা কি মই পিছত কৈ আছোঁ, কিন্তু যিটো মিউজিয়াম বনাইছে সেই তাৰ অৱস্থাটো আপোনালোকে চাই লওক। প্ৰথমে চাই লওক আপোনালোকে মিউজিয়ামটোৰ অৱস্থা। Are you ready? Oh, no. Oh, no. তো আপোনালোকে মিউজিয়ামটো দেখা পালে, মিউজিয়ামটোৰ অৱস্থা আপোনালোকে প্ৰত্যক্ষ কৰিলে। আৰু তাতকৈ ভাল আমাৰ গোৱালিটো, যিটো গৰু থাকে সেইটো অলপ ডাঙৰো হৈছে আৰু সেইটো অলপ উপযোগী হৈছে। সেইটোৰ কাৰণে তাতো লুঙি আছে, তাতো নাঙলো আছে, তাতো জাকৈ আছে, এইবিলাক চব আছে আমাৰ তাতে। সেইটোকে আপোনালোকে সংগ্ৰহালয় বুলি ক'ব পাৰে, মিউজিয়াম বুলি ক'ব পাৰে। সেইটোৱে অলপ ভাল লাগিব। আচলতে মিউজিয়ামটো বনাবলৈ কোনে কৈছিল? তাৰ দায়িত্ব কোনে লৈছিল? সেই মিউজিয়াম আচলতে যে তাক নাম দিছে সেইটোৱে বহুত ডাঙৰ কথা। আৰু এতিয়া কি হ'ল, চিল মাৰি দিলে। সেই মিউজিয়ামটো দেখি আচলতে মোৰ বেয়াও লাগিছে, হাঁহিও উঠিছে। বেয়া কিয় লাগিছে? কাৰণ সেই মিউজিয়ামটোৰ অৱস্থা দেখি তাৰ যে ইমান বেয়া অৱস্থা এটা হ'ব মই সপোনটো ভবা নাছিলোঁ। যদি মোৰ অলপ বেছি টকা পইচা থাকিল হয়, মই আপোনালোকক নিশ্চয় দিলোঁ হয়, দান কৰিলোঁ হয় মই মিউজিয়ামটোৰ নামত। কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ পইচা নাই। যদি 10-20 টকা লাগে আপোনালোকক দিব পাৰিম মই, কিন্তু তাতকৈ বেছি নাই। অলপ সুকীয়া হ'ব লাগিছিল সেই মিউজিয়ামটো, যিটো আনতকৈ বেলেগ বা থকা ঘৰতকৈ বেলেগ। কিন্তু পিছত গম পালোঁ সেইটো বোলে থকা ঘৰে আছিল। কোনো এজন শিক্ষক নেকি, তেখেতৰ থকা ঘৰ আছিল। সেই ঘৰটোকে মিউজিয়াম কৰি লৈছে। যদি আপোনালোকে আমাৰ গাঁৱত আহে তেনেহ'লে আপুনি আমাৰ প্ৰত্যেক ঘৰে ঘৰে পাই যাব সেই মিউজিয়াম। আৰু কিছুমানেতো এতিয়া আলোচনা কৰিছে, সমালোচনা কৰিছে, সেই মিউজিয়ামত ৰাখিব কি? বিৰি ৰাখিব, মুড়ি ৰাখিব আৰু লুঙি ৰাখিব। আৰু আমাৰ প্ৰত্যেক ঘৰতে আছে সেইবিলাক। অসমীয়াও খায়, অসমীয়াও পিন্ধে। এতিয়া কি কৰিব আপোনালোকে? আপোনালোকৰ নিজস্বতা কি থাকিল? আপোনালোকৰ নিজা কি আছে সেইটো দেখাওক। যদি মিউজিয়াম যদি আপোনালোকক লাগে, ঠিক আছে, আপোনালোকক লাগে লওক, কিন্তু আপোনালোকে ৰাখিব কি তাত? নাঙলখন ৰাখিছে আপোনালোকে, নাঙলখন কাৰ? অসমীয়াৰে। কোৰখন কাৰ? অসমীয়াৰে। লুঙিখন কাৰ? অসমীয়াও পিন্ধে। মুড়ি কাৰ? আপোনালোকৰ নেকি? আপোনালোকে দাবী কৰিব পাৰিব নেকি মুড়িটো আমাৰে বুলি? অসমীয়াও খায়।
গতিকে প্ৰয়োজনীয়তা কি আছিল প্ৰয়োজনীয়তা মই কৈ আছোঁ লাহে লাহে আপোনালোকক গতিকে আপোনালোকে নিজে নিজে কিয় নিজৰ হহুৱাই লয় আপোনালোকৰ জনগোষ্ঠীটোক কিয় আপোনালোকে বাৰে বাৰে হাঁহিয়তৰ পাত্ৰ কৰায় এতিয়াতো ভাবিব আপোনালোকে মিয়া মিউজিয়ামৰ বিৰোধিতা কৰা মানে মই মিয়াৰ বিৰোধিতা কৰিছোঁ মইতো মিয়াৰ বিৰোধিতা কাৰণে মই মিয়া মিউজিয়ামৰ বিৰোধিতা কৰিছোঁ আৰু মিয়া মিউজিয়াম কোনে বিচাৰি আছে মিয়াসকলেই বিচাৰি আছে আৰু যিমানখিনি মই জানো ওচৰে পাজৰে যিমানখিনি লগ বন্ধু আছে বা মই চিনাকি মোৰ সম্পৰ্কত আছে সেইখিনিক সুধিলোঁ তেওঁলোকে মিউজিয়াম বস্তুটো কি আচলতে খাই নে পিন্ধে সেইটো বস্তুৱে নাজানে বিশ্বাস কৰক কেইজনমানক লাগে নেতাক কিছুমান নেতাকহে লাগে নিৰ্দিষ্ট নেতাক তেওঁলোকেহে জানে মিউজিয়ামৰ আচলতে মহত্বপূৰ্ণ দিশসমূহ বা তাৰ প্ৰয়োজনীয়তাটো গতিকে আপোনালোকে এইবিলাক নিজে নিজে হাঁহিয়তৰ পাত্ৰ নহ'ব আৰু এটা কথা আপোনালোকে কৈছে আপোনালোকে জানেনে মিউজিয়ামটো যে আপোনালোকে বনাব খুজিছে সেই মিউজিয়ামটো বনোৱাৰ পিছত সজোৱাৰ পিছত আপোনালোকে নিজে মিয়া মিউজিয়াম বনোৱাৰ পিছত আপোনালোকৰ অসমীয়াৰ পৰা পৃথক হৈ যাব আপোনালোকে জানেনে সেইটো নাজানে আপোনালোকে নিজকে অসমীয়া বুলি ভাবেনে নাভাবে এনেতো আপোনালোকে বহুতে কিবা কিবি কৈ থাকে তাৰপিছত আপোনালোকে এইবিলাক কিয় কৰি থাকে যদি সবকে মোকো এখন গৰিয়াকো কলিতাকো অমুককো যদি সবকে মিউজিয়ামে দি দিয়ে থাকিব কোন ইয়াতে সবে যদি নিজৰ সংগ্ৰহালয় বনাই লয় যদি সবকে দিয়ে তেনে অসমীয়াত থাকিব কোন আৰু যদি আপোনালোকে সেইটো বিচাৰিছে কৰক মোৰ ক'ব লগা তাত একো নাই আপত্তি নাই কিন্তু আপোনালোকে গম পাইছে নিজৰ পৰিচয়টো সলাই দিব গতিকে কামবিলাক কৰাৰ আগত অলপ মানসিকতা যাতে অলপ স্থান পায় যাতে এই মানসিক চিন্তা চৰ্চাখিনি অলপমান শুদ্ধ পথত হতায় যাতে এই মাইণ্ডটো অলপ ডেভেলপ কৰায় আৰু আমিতো ভাবিছিলোঁ আপোনালোকে বহুতেই ডেভেলপ হৈছে বা বহুতখিনি জনা পৰা হৈছে শিক্ষিত হৈছে তো এতিয়াতো এইবিলাক গম পাইতো মোৰ একদম মানে আপোনালোকে যে মূৰ্খ আছে তেনেকুৱা লাগিছে গতিকে এইবিলাকক আপোনালোকে স্থান নিদিব এইবিলাক আলোচনা কৰি লাভ নাই মিউজিয়াম বনাই আপোনালোকে ঘৰে ঘৰে কৰক আৰু তেনেকুৱা মিউজিয়াম যিটো মিউজিয়াম দেখাইছে ন মোৰ এতিয়াও মোৰ ৰাতি টোপনি মৰাৰ সময়ত হাঁহি উঠে যদি মনত পৰে মিউজিয়ামটোৰ কথা আপোনালোকেও চালে কেনে মিউজিয়াম যদি আপোনালোকৰ কিবা সেই মিউজিয়ামটোৰ পৰা ফলাফল সুফল আছে তেনেহ'লে আপুনি বনাওক হাজাৰটা বনাই লওক আৰু আপোনালোকৰ মাজত তেনেকুৱা মানুহ আছে তেনেকুৱা মিউজিয়াম হাজাৰটা বনাই ল'ব পাৰিব তাক ফিটা কাটি কিবা কৰাৰ কোনো প্ৰয়োজন নাই তৎক্ষণাত শুনা পালোঁ মিউজিয়াম কিবা বোলে মিউজিয়াম মিয়া মিউজিয়াম বোলে ফিটা কাটিলে বোলে উদ্বোধন কৰিলে তাৰ নেক্সট একদিন নে দুদিন পিছতে গম পালোঁ চিল মাৰি দিলে মানে বেন কৰি দিলে সেইটো গতিকে প্ৰয়োজনীয়তাটো ক'ত আপোনালোকে কওক কোনেও এজনে ক'ব পাৰে নে বৰ্তমানলৈকে মিয়া মিউজিয়ামৰ প্ৰয়োজনীয়তাটো ক'ত ভাল চিন্তা চৰ্চা কৰক নিজকে হাঁহিয়তৰ পাত্ৰ নকৰাব নিজকে হাঁহিয়তৰ পাত্ৰ নকৰাব আপোনালোকে চৰি মোৰ অলপ বেয়া ভাষা ওলাই গৈছিল মানে চৰি কিন্তু আপোনালোকে অলপ সলনি হওক মই আপোনালোকক বেয়া পোৱা নাই আপোনালোকৰ এই মানসিক চিন্তা চৰ্চাটো চিন্তা ধাৰণাটো যে অলপ সলনি কৰে অলপ এই মিউজিয়াম চিউজিয়াম বাদ দিয়ক কাম কৰক পৰিশ্ৰম কৰক আৰু আপোনালোকক জানে সকলোৱে পৰিশ্ৰম এইবিলাক চিন্তা চৰ্চা বাদ দিয়ক মানুহৰ মাজত আপোনালোকৰ শত্ৰুবিলাক বাঢ়াই নল'ব আপোনালোকক বেয়া পোৱা মানুহৰ সংখ্যা বাঢ়াই নল'ব ধুনীয়াকৈ আছে সকলোৱে থাকক ভালকৈ কিন্তু এইবিলাক মিউজিয়াম বিচাৰি পৃথক কৰি নিনিব একেলগত থাকক মোৰ বহুত হাঁহি উঠিছে মই গতিকে ইমান লাম্বা কৰিব নোৱাৰোঁ ভিডিঅ'টো তো ইমানতে আছিল আপোনালোকে বনালেও তাক চিলু মাৰিলে কি হ'ল শেষ বৰবাদ গতিকে সকলোৰে মংগলৰ কাৰণে কিবা কাম চিন্তা চৰ্চা কৰক এইবিলাক বাদ দিয়ক কোনো হেৰি নাই এইবিলাকত মোৰ এতিয়া হাঁহি ৰখাব পৰা নাই তো ধন্যবাদ যদি কিবা বেয়া পালে বাৰু বেয়াটো পালে আৰু উপায়টো নাই বেয়া পোৱাটো পাবই যিটো সঁচা সেইটো কৈছোঁ যদি মিছা কৈছোঁ কিবা ক'লে হ'ল কমেণ্ট খোলা আছে আপোনালোকৰ কাৰণে धन्यवाद अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए